নমস্কাৰ মই ৰাকেশ দাস আজি আলোকপাত কৰিব বিচাৰিছো ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিসকলৰ বিষয়ে আমি সকলোৱে জানো ভাৰতীয় জনতা পাৰ্টিৰ গঠন হৈছিল 1980 চনৰ 6 এপ্ৰিল তাৰিখে আৰু 1980 চনৰ পৰা 1986 চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল সন্মানীয় প্ৰয়াত অটল বিহাৰী বাজপেয়ীজীয়ে আৰু 1986 চনৰ পৰা 1990 চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল লালকৃষ্ণ আদৱানীজীয়ে আৰু 1991 চনৰ পৰা 1993 চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল সন্মানীয় ডক্টৰ মুৰলী মনোহৰ যোশীজীয়ে 1993 চনৰ পৰা 1998 চনলৈকে পুনৰবাৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে লালকৃষ্ণ আদৱানীজীয়ে 1998 চনৰ পৰা 2000 চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে স্বৰ্গীয় কুশাভাত ঠাকৰেদেৱে আৰু 2000 চনৰ পৰা 2001 চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে স্বৰ্গীয় লক্ষ্মণ ভংগাৰুজীয়ে আৰু 2001 চনৰ পৰা 2002 চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে স্বৰ্গীয় কেজানা কৃষ্ণমূৰ্তিজীয়ে আৰু 2002 চনৰ পৰা 2004 চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে সন্মানীয় বৰ্তমানৰ উপৰাষ্ট্ৰপতি সন্মানীয় এম ভেংকয়া নাইডুজীয়ে আৰু 2004 চনৰ পৰা 2005 চনলৈকে এক বছৰৰ কাৰণে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল সন্মানীয় লালকৃষ্ণ আদৱানীজীয়ে আকৌ 2005 চনৰ পৰা 2009 চনলৈকে 2009 চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল বৰ্তমানৰ ডিফেন্স মিনিষ্টাৰ সন্মানীয় ৰাজনাথ সিং জীয়ে আৰু 2010 চনৰ পৰা 2013 চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল সন্মানীয় বৰ্তমানৰ PWD মিনিষ্টাৰ নেশ্যনেল নীতিন গডকাৰীজীয়ে আৰু 2013 চনৰ পৰা 2014 চনলৈকে এক বছৰৰ কাৰণে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল ৰাজনাথ সিংজীয়ে আৰু 2014 চনৰ পৰা 2019 চনলৈকে ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল সন্মানীয় অমিত শ্বাহজীয়ে আৰু 2019 চনৰ পৰা বৰ্তমানলৈকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি আছে সন্মানীয় জেপি নাড্ডাজীয়ে এই আছিল ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সকলৰ বিষয়ে যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি ভাৰতীয় জনতা পাৰ্টিৰ ইনফৰমেশ্যন বিচাৰে ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ে যদি কিবা আলোচনা আপোনালোকে জানিব বিচাৰে যদি মোৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব মই ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ে যিমানখিনি জানো আপোনালোকক এই কথাখিনি জনাবলৈ মই প্ৰয়াস কৰিম ধন্যবাদ